নমস্কাৰ, ৰিপাব্লিক নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ। ওদালগুৰি জিলাৰ কলাইগাঁৱত এজন লোকক কৰোনা পজিটিভ পোৱা গৈছে। উক্ত লোকজনৰ নাম হৈছে ৰিয়াজুল হক আৰু তেওঁৰ ঘৰ হৈছে ৰন্থলী বাগিচাত। উল্লেখযোগ্য যে ৰিয়াজুল হকে যোৱা শুক্ৰবাৰে গুৱাহাটীৰ পৰা নিজ ঘৰলৈ আহিছিল। তেওঁ ঘৰলৈ অহাৰ আগদিনা অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিজৰ স্বাব পৰীক্ষাৰ বাবে দি আহিছিল। লগতে তেওঁ চিকিৎসকে জনাইছিল যে যদি ৪৮ ঘণ্টাৰ পিছত কোনো ফলাফল নোলায় তেতিয়াহ'লে কোনো চিন্তা কৰিব নালাগে বুলি জনাইছিল। ৰিয়াজুলে গুৱাহাটীৰ পৰা অহাৰ পিছৰে পৰা হোম কোৱাৰেণ্টাইনত আছিল। পৰহি তেওঁ ঘৰৰ ওচৰৰে এজন সমনীয়াৰ সৈতে ঘৰৰ পৰা কলাইগাঁৱলৈ ফুৰিবলৈ গৈছিল আৰু ঘৰ আহি পোৱাৰ পিছত তেওঁলৈ ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ পৰা ফোনযোগে জনাই ক'ভিড পজিটিভ পোৱা বুলি, অৰ্থাৎ তেওঁ ৪৮ ঘণ্টাৰ সলনি এসপ্তাহ পিছতহে ক'ভিড পজিটিভ পোৱা বুলি জনায়। ৰিয়াজুলক উক্ত ৰাতিয়ে কলাইগাঁও আদৰ্শ চিকিৎসালয়ৰ পৰা যোৱা ১০৮ যোগে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰিয়াজুল হকৰ ঘৰখন যোৱাকালি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় আৰু তেওঁৰ লগত কলাইগাঁৱলৈ ফুৰিব যোৱা বন্ধুজনৰ ঘৰখনো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে কলাইগাঁও স্বাস্থ্য বিভাগৰ পৰা যোৱা এটি দলে। উল্লেখযোগ্য যে কলাইগাঁৱলৈ যাওঁতে ৰিয়াজুলে ক'ত ক'ত গৈছিল আৰু কাক কাক লগ ধৰিছিল সকলোখিনিৰে যাতে উচিত তদন্ত কৰি যাতে স্বাস্থ্য বিভাগে ব্যৱস্থা লয় তাৰে কামনা কৰিছে স্থানীয় সচেতন ৰাইজে। উক্ত ঘটনাটোৰ পৰা কলাইবাসী ৰাইজক শংকিত হোৱা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক নিউজ।